পোচাকযোৰ দেখি চাগে গম পাইছে কোনফালে আহিছোঁ। হয়, আজি যাম মই নগাঁৱত দুখনকৈ নাটকৰ নাটখোলা আৰু ভৰাঘৰা আছে। এখন হৈছে গান্ধাৰী কৃষ্ণ দশম, এইখন হৈছে আহিনৰ ২৬ তাৰিখে, আৰু আনখন ৰাম পৰাজয় সীতা পাতালে গমন, সেইখন হৈছে আহিনৰ ২৭ তাৰিখে বজাৰ ওচৰত। দুই শ্ৰীমন্তৰ দুখন ভাওনাৰ আজি এখন নাটখোলা আৰু এখন ভৰাখৰা। ভাওনা ধুনীয়া হ'ব তাত, গতিকে আপোনালোকে আহিবলৈ নাপাহৰিব। আৰু আমাৰ যে গায়নজন শ্ৰীমন্ত, সিহঁতৰ নামঘৰত আছে নাটখোলা। আহি আছোঁ বৰ্তমান নগাঁৱত, বজাৰত সোমামগৈ এতিয়া। আহি পালোহি নগাঁৱত সোণোৱাল গাঁও, মানে গৃহস্থৰ ঘৰত। দেখিছেনে ৰাইজ, আদৰিবলৈ মানুহ ৰখি আছে। আমাৰ অকণ পলমে হয়, বহুত ৰাইজ দেখিছেনে বাৰু। এয়া পদূলিৰ মুখতে ঘৰত আদৰি, তাৰপাছত আকৌ নামঘৰলৈ নিব। হৈছে কৃষ্ণ কৃষ্ণ হৰি তোমাৰ চৰণে ইতিমধ্যে সেৱাটো ৰহিব কৰোণা আজি নাটক আদৰণি হিচাপে শ্ৰদ্ধা জনাই বৈকুণ্ঠ শৰাই ভুৱাপাণ্ডুমান পৰিৱেশনা আৰু গোন্ধে পুষ্পে প্ৰজ্বলন কৰি সেই নাটক ভাগত সেৱা জনাইছে। সেৱাভাগ জনোৱাটো সহস্ৰ কোটি অপৰাধ ভঞ্জনৰ হেতুকে এজুতি মহান বাণীৰে এই সেৱক সমাজে সেৱা জনাইছে। বলি নিগতে কৃষ্ণ গৃহস্থ ঘৰত আদৰি সকলো কৰ্ম হৈ গ'ল। এইবাৰ এতিয়া নামঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিছে। কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰি ৰাম তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো কৃষ্ণ হৰি শৰাই ভাগ সেৱাই এনেদৰে নাট ভাগ মূৰত লৈ নামঘৰলৈ যাত্ৰা কৰিছে। এয়া আহি নামঘৰ পাই গ'লোহি। আমি অকণমান আগবাঢ়িলোঁ। ইয়াত দেখিছেনে দুখনকৈ বেনাৰ আছে। এখন আছে, এখন কৰিছিলে ৰংদৈ পামৰি শিল্পী সমাজৰ মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ, আৰু আনখন হৈছে ৰামপৰাজয় সীতা পাতালে গমন। এইখনেই আমাৰ হৈছে এয়া দেখিছেনে ইমান দূৰ খোজকাঢ়ি পাই গ'লে খোলে তালে গোটেই বাদ্য বজাই আহিছে, আৰু আয়তীসকলো পাছে পাছে হৰিনাম গাই ইয়াত নামঘৰ পাইছেহি। আৰু এতিয়া আকৌ নামঘৰৰ সন্মুখত আদৰিব দেখুৱাইছোঁ আহক। ৰাইজ ভকতপ্ৰাণ বৈষ্ণৱ আৰু লক্ষীস্বৰূপ মাতৃস্বৰূপ আইসকলে আদৰণি সম্ভাষণে এভাগি নাট ভাগ ইয়াতে আদৰণি কৰি লৈ আহি এই হৰিভৱনৰ দুৱাৰ মুখতে এভাগি সেৱা সদাইছে। সেইটোকে ৰাইজক চমজাই দিছে। সেই হেতুকে তাৰাসকলে আদৰণি কৰোণামুখী কোনোবাকৈ যদি আগপাছ বহাৰ মাতমতে স্থিৰ কৰে প্ৰভু ভগৱতে যেনে কৃপা কৃষ্ণ হৰি এনেদৰে নাটভাগ ভিতৰলৈ লৈ যোৱা হ'ল, আৰু এইভাগ নাটকৰ ভিডিঅ'টো ইমানতে সামৰিম। এতিয়া সকলোৱে হাত ভৰি লৈ ভিতৰলৈ সোমাই গৈ আছে, আৰু এয়া হৈছে আমাৰ বিশ্ব, আৰু এইজন হৈছে আমাৰ আজিৰ ব্যৱস্থাপনা। এইবাৰ আহিলোঁ গাঁৱলৈ, মানে বৰকছাৰীলৈ।
আখৰা অকণমান কৰি দিওঁ বুলি আহিলোঁ। সৰু ল'ৰা যে নহ'লে পাহৰি যাব, সেইবাবে অকণমান প্ৰেক্টিচ কৰি দিছোঁ। এতিয়া মাধৱে দেখুৱাই আছে। তালৈ গৈছিলোঁ 9টা বজাত, তাৰ পৰা আহিলোঁ 1টা বজাত। আকৌ ইয়াৰ পৰা যামগৈ ঠেঙালগাঁও, তাতো আখৰা আছে। ইয়াৰ আছে নগাবাদ ঠেঙালগাঁৱত। মোৰ লগত আছে বিশ্ব আৰু বিকি। ঠেঙালগাঁৱত এতিয়া সামৰিম। ইয়াত এতিয়া 8টা, 8:30 সামৰিম। এইবাৰ আহি গ'লো আমাৰ শ্ৰীমন্ত ভাওনা হ'লে। শ্ৰীমন্ত এইখন আছে গান্ধাৰী কৃষ্ণ দৰ্শন নাট। আহিনৰ 26 তাৰিখে আহিব সকলো। বহুত দূৰৰ ভাইয়া আহিব, ভাওনাও ভাল হ'ব। আমাৰ এইকেইজন দেখিছেই নহয়, এইফালে নাম গাই আছে। এয়া আমাৰ বাইনসকলে আৰম্ভ কৰিছে আৰু লাহেকে শুনক অকণ। কৃষ্ণ গুৰু হৰি ৰাম অকণমান কাটি দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব যে। আপোনালোকে একো নেগালে বুলি নাভাবিব দেই। খোলপখুঙত আছে শ্ৰীমন্ত, বিকি আৰু মাধৱ।
এয়া আজি কৃষ্ণৰ ৰূপত কৌৰৱকে উলিয়াই দিছে। সিদিনা বেলেগ এজন নৱ। সময় ৰাতি 12টা বাজিল। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।